NTPC প্ৰজেক্টটোৰ গোটেইখিনি এৰিয়া দেখুৱাম। তো প্লিজ আপোনালোকে লগত থাকিব। এতিয়া ৱেলকাম টু RB ব্লগ নিউজ চেনেল। দোস্ত মই আহিছোঁ আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ঢোলমাৰা চকচকা বুলি কয় এইটো। আৰু NTPC প্ৰজেক্ট কি বস্তু হয় এইটো সেইটোৰ বিষয়ে আপোনালোকক মই জনাম। আৰু ইয়াৰ গোটেইখিনি এৰিয়া আপোনালোকক মই দেখুৱাবলৈ মই চেষ্টা কৰিম। এইটো চাওক, এইটো গোটেইখিনি এৰিয়াটো মই আপোনালোকক মই দেখাই আছোঁ। পানী, এই পানী পাইপেৰে আহে, চালাকাটিৰ পৰা পানীটো আহে। এইটো এই পাইপৰ পৰা এই পানীটো আহি ইয়াত জমা হয়। আৰু ইয়াত বিশাল আকাৰৰ এটা পুখুৰী বুলিও আপুনি ক'ব নোৱাৰে, এনেকুৱা ধৰণৰ এটা বিশাল এৰিয়া, এটা সাগৰৰ দৰে মানে সিহঁতে খান্দি এইটো বনাইছে। এইটো যিমানখিনি আপুনি দেখে গোটেইবিলাক খান্দিছে, এইবিলাক খান্দি ইয়াত পানী ৰখাৰ ব্যৱস্থা কৰিছে। আৰু সেই পানীটোৰে মেনুফেকচাৰিং হয়। এইটো মই গোটেইখিনি দেখাই আছোঁ আপোনালোকক। চাওক গোটেই এৰিয়াটো। এই পাইপেৰে চালাকাটিৰ পৰা এই পানীবিলাক আহে, আহি ইয়াত পুখুৰীত ইয়াত জমা হয়। চাওক গোটেইবিলাক পানী ইয়াত আহি জমা হয়। সেই জমা পানীৰ পৰা সিহঁতে কয়লা বুলি কৈ আছে, সিহঁতে কয়লা তৈয়াৰ হয় বুলি। চাওক এই পাইপেৰে আহে চালাকাটিৰ পৰা। মই পাইপখিনি আপোনালোকক মই দেখাই আছোঁ কি ধৰণৰ পাইপেৰে। এইটো বিশাল আকাৰৰ পাইপ হয়। এই পাইপেৰে চালাকাটিৰ পৰা আহে পানী। চাওক এতিয়া আহি এই পুখুৰীটোত জমা হয়। আৰু পানীৰ গাঁতটো আপোনালোকক মই দেখুৱাম, আপোনালোকে প্লিজ চাই থাকিব। মই গোটেইখিনি এৰিয়া কিবা বেলেগ বেলেগ এংগেলত আপোনালোকক মই লৈ দেখাই আছোঁ। আমি খোজকাঢ়ি গৈ আছোঁ। সেই বালিটোৰ কাষত যাম মই। সেই বালিবিলাক আপোনালোকক মই দেখাম। সেই বালিবিলাক লৈ গৈ আকৌ সেইটো চিমেণ্টৰ লগত সেই মিক্স কৰে, এইটো চিমেণ্টৰ লগত সেই বস্তুটো মই আপোনালোকক মই দেখুৱাম। এই যে হওক, এই গাঁতবিলাক চিমেণ্ট টাইপ হৈ গৈছে, এইটো চিমেণ্ট টাইপ হৈ গৈছে। এই পানীৰ পৰা ওলাইছে এই পানী। মই গোটেইখিনি এৰিয়া আপোনালোকক মই দেখাই আছোঁ বেলেগ বেলেগ এংগেলৰ পৰা। চাওক বিশাল আকাৰৰ এটা বিল হয়, এটা
এই পাইপ যেটো দেখিছে আপোনালোকে এই পাইপৰ পৰা চালাকাটিৰ পৰা পানী আহি আছে আৰু সেই পানীটোৱে মই আপোনালোকক মই দেখুৱাম চাওক মেইন পানীটোৰ পৰা কি হয় নহয় গোটেইবিলাক মই আপোনালোকক মই দেখুৱাম হেল্ল' ফ্ৰেণ্ড ৱেলকাম টু আৰ বি ব্লগ নিউজ চেনেল দোস্ত মই আহিছোঁ এনেকুৱা এটা ঠাইত যেটো ঠাই নেকি মই দেখি নিজে মই আচৰিত খাইছোঁ য'ত নেকি পানীৰ পৰা কৰোৰ কৰোৰ টকা ইনকাম হৈ আছে সেই ঠাইডোখৰ মই আপোনালোকক মই আজি দেখুৱাম প্লিজ আপোনালোকে লগত থাকিব আৰু মোৰ পিছফালে যেটো পাইপ দেখিছে তিনিডাল পাইপ এই পাইপেৰে চালাকাটিৰ পৰা পানী আহি আছে আৰু চালাকাটিত যেটো কাৰেণ্ট তৈয়াৰ হয় সেই কাৰেণ্টৰ পৰা যেটো গাঁত পানী আহে সেই গাঁত পানীটোৰে এই পাইপেৰে আহি ইয়াত বিশাল আকাৰৰ এটা পুখুৰী বনাই দিছে সেই পুখুৰীত আহি জমা হৈ সেই গাঁত পানীৰ পৰা বালি হয় সেই বালিটোৱে মেনুফেকচাৰিং কৰি চিমেণ্টৰ লগত মিহলাই সেইটো মেনুফেকচাৰিং কৰে আৰু তাৰে পৰা কৰোৰ কৰোৰ টকা ইনকাম হৈ আছে সেই বস্তুখিনি মই আপোনালোকক গোটেইবিলাক এৰিয়াটো আপোনালোকক মই দেখুৱাম প্লিজ আপোনালোক লগত থাকিব এইটো বিশাল আকাৰৰ কৰোৰ টকাৰ ইনকামৰ ঠাই এটা মই আপোনালোকক মই দেখাই আছোঁ আপোনালোকে প্লিজ শেষলৈকে চাব মোৰ অনুৰোধ আৰু লগত মোৰ বন্ধু আহিছে মদন ভাই মোৰ লগত আহিছে বেচেৰা গোটেই দিন মোৰ লগত খাটি আছে আৰু মদন ভাইয়ে মোক ক'লে তোমাক মই এনেকুৱা এটা ঠাই দেখাম য'ত নেকি কৰোৰ টকা ইনকামৰ ঠাই এটা মই দেখাম যে চৰকাৰে কেনেকুৱা ধৰণৰ কৰোৰ টকা ইনকাম কৰি আছে গাঁত পানীৰে প্লিজ আপোনালোকে লগত থাকিব আৰু মই আপোনালোকক এতিয়া কেমেৰাৰে গোটেইখিনি দৃশ্য দেখাই আছোঁ থেংক ইউ এতিয়া মই আপোনালোকক সেই পানীডোখৰ আহি আছে যে সেই পাইপডাল মই দেখাম আৰু আপোনালোকক মই সেই গাঁত পানীখিনি দেখাম সেই যিটো গাঁত পানীৰে কৰোৰ টকা ইনকাম হৈ আছে তে প্লিজ আপোনালোকে লগত থাকিব এতিয়া মই কেমেৰাটো আগৰ ফালে লৈ আপোনালোকক মই দেখুৱাম তো আপোনালোকে লগত থাকিব থেংক ইউ এইটো চাওক এই পাইপেৰে আহি আছে চালাকাটিৰ পৰা পানী যেটো নেকি মই আগত কৈছিলোঁ এই পাইপ চাওক এই পাইপডালেৰে আহি আছে আহি দেখক এই পানী পৰি আছে দেখক কেনেকুৱা ধৰণৰ গাঁত পানী এইটো মানে এনেকুৱা এটা লেতেৰা পানী আৰু পানীৰ এনেকুৱা এটা শব্দ বিকাট শব্দ এইখিনি পানী হৈ যায় আৰু গাঁতখিনি আপোনাৰ বালিচৰৰ নিচিনা হৈ যায় চাওক এই বালিচৰে এই বালিৰ পৰা কৰোৰ টকা ইনকাম দি আছে আপোনালোক চৰকাৰক কৰোৰ টকা ইনকাম দি আছে চাওক মই বালিখিনি আপোনালোকক মই দেখাই আছোঁ চাওক গাঁতৰ পৰা বালিৰ পৰা পানীখিনি এক্সট্ৰা হৈ যায় আৰু গাঁতখিনি এক্সট্ৰা হৈ যায় আৰু এই বালিখিনিৰে আকৌ মেচিনেৰে সিহঁতে লৈ যায় চাওক এইটো গাঁত পৰি আছে এইটো চাওক এই গাঁত এইবিলাক গাঁত হয় এইবিলাক ধৰক একদম চিমেণ্টৰ নিচিনা মই যে হাতত লৈছোঁ একদম চিমেণ্টৰ নিচিনা হৈ গৈছে চিমেণ্টৰ যেনেকৈ মছলা বনায় কংক্ৰিট বনায় তেনেকুৱা ধৰণৰ হৈ গৈছে চাওক এই মোৰ পিছফালে যিটো আছে সেইটো গাঁত পানী আহি আছে চাওক আৰু পানীৰ পৰা মই এটা হিট পাই আছোঁ এটা গৰম এটা হিট পাই আছোঁ চাওক এই পানীৰ গাতে দি আছোঁ আপোনালোকে প্লিজ লগত থাকিব এই চাওক মই বালিৰ পিনে গৈ আছোঁ যিটো পানী পৰি আপোনাৰ গাঁতৰ পৰা বালি হৈছে সেই বালিখিনি দেখক ইয়াত জমা হৈছে এই বালিখিনি সিহঁতে লৈ যাব আকৌ মেনুফেকচাৰিং কৰি সেইখিনি মেচিনেৰে আকৌ পঠাই দিব আৰু এইটো মেইন চিমেণ্ট কাৰখানাত যায় এইটো পঞ্চিব এইটো চিমেণ্ট কাৰখানাত যায় পঞ্চিব চাওক বালু এইটো গাঁত চাওক মই একেবাৰে গাঁতৰ লগত ইয়াত আহিছোঁ চাওক টাইট হৈ গৈছে মই ইয়াত থিয় দিছোঁ চাওক দিব চাওক মই একদম পুখুৰীৰ ভিতৰত নামি পৰিছোঁ চাওক মই থিয় দি আছোঁ ইয়াতেই মোৰ বন্ধু মদনে তাতে থিয় দি আছে চাওক এই গাঁতৰ ওচৰতেই এই দেখক টাইট হৈ গৈছে এইটো চাওক আৰু এই গাঁত কেনেকুৱা আহি আছে দেখক এইটো চাওক কি ধৰণৰ ইয়াত আহি আছে লেতেৰা পানীবিলাক ইয়াত চাওক মই এটা গৰম এটা ভাৱ পাই আছোঁ পুৰা ৰিক্সত মই আহিছোঁ ইয়াত চাওক মই আপোনালোকক বালিখিনি মই দেখাই আছোঁ যি সেই গাঁতৰ পৰা পানীবিলাক আহি গাঁত সৃষ্টি হৈছে দেখক এই গাঁতেই দিব কৰোৰ টকা ইনকাম এই বালিখিনি চাওক ইয়াৰ পৰা পানী আহি চাওক এইটো হয় এইটো আহি পানী এক্সট্ৰা হৈ গৈ আছে
বালিটো ইয়াত বালিত পৰিণত হৈছে। চাওক, এই মই আপোনালোকক বালিখিনি মই দেখাই আছোঁ, যিটো বালিৰে কৰোৰ টকা ইনকাম হৈ আছে, সেই বালিখিনি মই আপোনালোকক মই দেখুৱাই আছোঁ। চাওক, এই বালিয়ে মই এই প্ৰজেক্টৰ বিষয়ে দেখাই আছোঁ আপোনাক। চাওক, গোটেইবিলাক পুখুৰীৰ এৰিয়া আৰু এইবিলাক বালি হয়। এইবিলাক চাওক, এই বালিবিলাক হয়।